নমস্কাৰ বন্ধু বান্ধৱীসকল, মুভমেণ্ট জোনলৈ স্বাগতম। আজি মই উপস্থিত আছোঁ গুৱাহাটীৰ কলাক্ষেত্ৰত, কিয়নো ইয়াত প্ৰথমবাৰৰ বাবে আচ্ছাই কৰম পৰৱ উদযাপন কৰিছে। সেয়ে আজিৰ এই কৰম পৰৱত বহুতো গণ্যমান্য ব্যক্তি দেখা যাব। তাৰ ভিতৰত মাননীয় শ্ৰীযুত কামাখ্যা প্ৰসাদ তাছা, সঞ্জয় কিষাণ আৰু সকলোৰে চিনাকি ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত শ্ৰীযুত দুলাল মানকিদেৱ আদি বিশিষ্ট ব্যক্তিক দেখা যাব। আহক আমি সকলোৱে মিলি এই কৰম পৰৱ উপভোগ কৰোঁ। करम राजा भाई कति खने खबै दर्शक
অনেক দিনে করম রাজা রাহালে জায়গা জুড়াবে আজ রে করম রাজা আঙ্গনে দুয়ারে চড়া ডোলালে অনেক দিনে করম রাজা রাহালে নদী পার দুয়ারে চড়া ডোলালে অনেক দিনে করম রাজা রাহালে জায়গা জুড়াবে অনেক দিনে করম রাজা রাহালে জায়গা জুড়াবে আজ রে করম রাজা আঙ্গনে দুয়ারে চড়া ডোলালে আজ রে করম রাজা আঙ্গনে দুয়ারে চড়া ডোলালে আজ রে করম রাজা আঙ্গনে দুয়ারে চড়া ডোলালে এই অনেক দিনে করম রাজা রাহালে জায়গা জোড়াবে অনেক দিনে করম রাজা রাহালে কোন নদী পারে আজ রে করম রাজা
আমি শ্ৰীযুত পৱন সিং ৰাঠোৱাৰ ছাৰক এটি ফুলৰ থোপাৰে সম্বৰ্ধনা আগবঢ়াইছোঁ। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, তেখেতক আদৰণি জনাবৰ কাৰণে মই সন্থাৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ আৰু লগতে ফুলৰ থোপাৰে আদৰণি জনাইছোঁ। ইয়াৰ লগে লগে আমি সাংসদটোত তেজপুৰ লোকসভা সমষ্টি আমাৰ মাজত উপস্থিত আমাৰ সকলোৰে শ্ৰীয়ম সাহিত্য সভাৰ সভাপতি শ্ৰীযুত সঞ্জয় কুমাৰ তাঁতী ডাঙৰীয়া, তেখেতক আপোনালোকৰ আগত চিনাকি কৰাই দিয়াৰ লগতে তেখেতকো চাহ জনগোষ্ঠী গামোচা আৰু এটি ফুলৰ থোপাৰে আমাৰ মাজত উপস্থিত পদ্মশ্ৰী তথা আদৰণি জনাবৰ কাৰণে বিষয়ববীয়াক অনুৰোধ জনাইছোঁ। ডাঙৰীয়া, তেখেতকো ৰাইজৰ আগত চিনাকি কৰাই দিয়াৰ লগতে তেখেতকো আদৰণি জনাবৰ কাৰণে মই বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। আদৰণি জনাবৰ কাৰণে মই সন্থাৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। বিশিষ্ট কণ্ঠশিল্পী শ্ৰীযুত সাজন নায়ক ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে, তেখেতকো আদৰণি জনাবৰ কাৰণে মই